নমস্কাৰ। জয় জয়তে আমাৰ সশ্ৰদ্ধ সেৱা গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই আমি অতি আনন্দিত হৈছোঁ যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত অসম মৰাণ সভাৰ উদ্যোগত মৰাণ জনজাতিৰ কেওটা সংগঠনৰ সহযোগত আৰু হাবজান বৰনামঘৰৰ ভকতবৃন্দৰ লগতে বাৰেকুৰিবাসীৰ আতিথ্যত বিশ্বৰ সৰ্বপ্ৰথম গণবিপ্লৱৰ প্ৰধান নেতা বীৰ ৰাঘৱ মৰাণ দিৱসৰ লগতে হাবজান বৰনামঘৰৰ 121 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান অহা ইংৰাজী 18 আৰু 19 নৱেম্বৰ তাৰিখে গোসাঁই শ্ৰী শ্ৰী অষ্টভুজদেৱ সমন্বয় ক্ষেত্ৰ আৰু হাবজান বৰনামঘৰৰ প্ৰাংগণ বাৰেকুৰিত বিশাল প্ৰস্তুতিৰে উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। অহা 18 নৱেম্বৰ তাৰিখে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 19 নৱেম্বৰ তাৰিখে মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ। গতিকে অসম চৰকাৰৰ দুয়োগৰাকী মন্ত্ৰী উপস্থিত থাকিবলগীয়া দুয়োখন সভাত দলে বলে যোগদান কৰি সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা কৰাৰ লগতে দুয়োটি দিনৰ কাৰ্যসূচীত আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা একান্তই কামনা কৰি ইয়াৰ দ্বাৰাই নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। ধন্যবাদ।